নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক আমাৰ শদিয়াৰ ইতিহাস প্ৰসিদ্ধ বুঢ়া-বুঢ়ী হালখন দেখাবলৈ লৈছোঁ। 4খন হালৰ বাবে বিখ্যাত শদিয়াৰ এখন অন্যতম হাল হ'ল বুঢ়া-বুঢ়ী হাল, যিখন হালত স্থানীয় ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তই ভিৰ কৰেহি। বিশেষকৈ বছৰত 4বাৰ মানে ইয়াত পূজা অৰ্চনা কৰা হয় যদিও বছৰৰ প্ৰায়বোৰ সময়তে ইয়াত বহুত ভক্তই চাকি বন্তি জ্বলাইহি মনৰ আশা উদ্দেশ্য পূৰণৰ অৰ্থে। শদিয়াৰ অন্যতম এই বুঢ়া-বুঢ়ী হাল এটা সময়ত পুৰণি ককা-আইতাৰ দিনত ককা-আইতাৰ মুখেৰে শুনা মতে নৰবলি দিলে যদিও ইংৰাজ শাসকৰ শাসনভাৰৰ সময়ত সেই নৰবলি প্ৰথা উঠাই দিয়ে। বৰ্তমান এই হালখনত বহুতো ভক্তই মনৰ আশা পূৰণাৰ্থে ইয়াত চাকি বন্তি জ্বলোৱাৰ লগতে পূজা অৰ্চনা কৰে। এই হালখন শদিয়াৰ মিচিং বৰগৰা আৰু বুঢ়া-বুঢ়ী দেউৰীৰ কাষত অৱস্থিত এখন খুব নিজান পৰিৱেশত থকা সুন্দৰ হাল। সময় পালে আপোনালোককো অনুৰোধ জনালোঁ এই হালখন এবাৰ দৰ্শন কৰিবলৈ। ধন্যবাদ। বলকচোন বন্ধুসকল, আমাৰ এই ঐতিহাসিক প্ৰসিদ্ধ বুঢ়া-বুঢ়ী হালখনৰ কিছু ভিতৰভাগ চাবলৈ চেষ্টা কৰোঁ। আমাৰ গেটেৰে সোমাই আহিলোঁ। এইফালে ছাইডত জিৰণি ঘৰ, কিছু দূৰত দেখিছে মাজৰ আটাইতকৈ ডাঙৰ মুখ্য মন্দিৰটো, আৰু লগতে কাষত অন্য দুটা সৰু সৰু মন্দিৰো আছে।